নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে ইণ্ডিয়ান পোষ্ট গ্ৰামীণ ডাক সেৱক জিডিএছত এপ্লাই কৰিছিলে তেন্তে আপোনালোকৰ কাৰণে ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিছে আৰু এই ৰিজাল্টটো আপোনালোকে যদি চাব বিচাৰে তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত ক্লিক কৰি আপোনালোকে চাব পাৰিব। কেনেকৈ চাব তাৰ কাৰণে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে এটা লাইক কৰিব আৰু নতুনকৈ যদি ভিজিট কৰি আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল ইণ্ডিয়া পোষ্ট গ্ৰামীণ ডাক সেৱক জিডিএছত টোটেল পদ আছিল 38,926টা। প্ৰত্যেকখন ষ্টেটৰ কাৰণে বেলেগ বেলেগ সংখ্যক পদ আছিল আৰু আমাৰ অসমৰ কাৰণে আছিল 1143টা পদ। এই পদৰ যদি ৰিজাল্টটো চাব বিচাৰে তেন্তে মোৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত ক্লিক কৰি আপোনালোকে এইখন পেজত আহিব পাৰিব আৰু এইখন পেজত অহাৰ লগে লগে আপুনি কাষতে দেখিবলৈ পাব শ্বৰ্টলিষ্ট কেণ্ডিডেট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে আসাম আৰু উত্তৰাখণ্ড বুলি আহিছে। বৰ্তমান আপোনালোকৰ আসাম আৰু উত্তৰাখণ্ডৰ ৰিজাল্ট ঘোষণা কৰিছে। যদি আপোনালোকে আসামৰ ৰিজাল্টটো চাব বিচাৰে তেন্তে আসামত ক্লিক কৰিব আৰু আসামত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা PDF ডাউনলোড কৰিব লাগিব আৰু যেতিয়া আপোনালোকে PDFটো ডাউনলোড কৰিব, PDFটো ডাউনলোড কৰি অ'পেন কৰিব আৰু অ'পেন কৰিলে ইয়াত দেখিবলৈ পাব চিৰিয়েল নাম্বাৰ, ডিভিজন নেম, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, কেণ্ডিডেটজন মেল নে ফিমেল হয় সেইটো উল্লেখ কৰা থাকিব, কমিউনিটি কি পৰে সেইটো উল্লেখ কৰা আছে আৰু কোনটো অফিচত যায় ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব সেইখিনিও ইয়াত উল্লেখ কৰা আছে। ইয়াত কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা যিসকল বন্ধু বান্ধৱীয়ে চাকৰি পাইছে তেওঁলোকৰ নাম উল্লেখ কৰা আছে। এনেকৈ যদি আপোনালোকে তললৈ গৈ থাকে দৰং ডিষ্ট্ৰিক্টৰ দেখিবলৈ পাব, দৰং ডিষ্ট্ৰিক্টৰ পৰা যিসকল বন্ধু বান্ধৱীয়ে চাকৰি পাইছে তেওঁলোকৰ নাম উল্লেখ কৰা আছে। ইয়াত আপোনালোকৰ টোটেল 23টা পেজ আছে। ইয়াত টোটেল 1143গৰাকী প্ৰাৰ্থীৰ নাম আছে। যিসকল বন্ধু বান্ধৱীৰ নাম ইয়াত উল্লেখ আছে তেওঁলোকে ইতিমধ্যে গ্ৰামীণ ডাক সেৱক জিডিএছত চিলেকশ্যন হৈ গৈছে। গতিকে বন্ধু বান্ধৱীসকল আজি আপোনালোকক মই দেখাই দিলোঁ। আপোনালোকে যদি নিজৰ ৰিজাল্টটো চাব বিচাৰে তেন্তে কেনেকৈ চাব পাৰিব মই আপোনালোকক অলৰেডি ভিডিঅ'ত দেখাই দিছোঁ। গতিকে ভিডিঅ'ত আজি আছিল ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।